ব্ৰেইনী আছিল তেওঁ শিকাব নোৱাৰে, কাৰণ আপোনালোকে যথেষ্ট জানে, কিন্তু যেতিয়া 10 বছৰ এটা গেপ হৈ যাব, শিক্ষা কেতিয়াও মনত নাথাকে। ৰিমাইণ্ড কৰিব লাগে, মাজে মাজে ৰিমাইণ্ড কৰিলেহে আপোনালোকে সেই আগৰ কথাখিনি আৰু বৰ্তমান কি হ'ব সেইখিনিৰ লগত ৰিজাইহে আমি আগবাঢ়ি যাব লাগিব। কিছুমান ফকীৰগঞ্জ বাইদেউ, হায়াৰ ছেকেণ্ডেৰী এজন বাইদেউ মোক কৈছিল, আমিতো হায়াৰ লেভেল, আমাৰ কি ট্ৰেইনিং দৰকাৰ আছে, আৰু আমি এনেই জানো। মই একো কোৱা নাছিলোঁ, বাইদেউ কিমান জানে মই নাজানো। মই ক'লোঁ শিক্ষা হ'ল জন্মৰ লগত, এডুকেশ্যন বৰ্ণ উইথ লাইফ এণ্ড এণ্ডছ উইথ লাইফ। মৃত্যুৰ লগে শিক্ষাটো শেষ হয়। এনেকুৱা বস্তু যে আমি আগতে শেষ কৰি থ'ম বা আৰু শিক্ষা নালাগে, কেতিয়াও নাই। মই বজালী কলেজত পঢ়িছিলোঁ, পাঠশালা। ডিগ্ৰী যেতিয়া পঢ়োঁ, আমাৰ জীৱন কৃষ্ণ পাত্ৰ ছাৰ আছিল, মই জিগ্ৰাফী ডিপাৰ্টমেণ্টৰ আছিলোঁ, মই তাতে মেজৰলৈ কৰি আছিলোঁ। আমাৰ উৰিষ্যাৰ ছাৰ আছিল। ছাৰে এনেকুৱা ছাৰ আছিল, গোটেইখিনি এনেকুৱা কভাৰ বৰ্ড আছিল, এফালৰ পৰা আজি টপিক কি বুজাব লিখি দিছিল, শেষ কৰি দি তাৰপিছত বুজাইছিল। বুজাৰ পিছত মই সেইটো নোট কৰিছিলোঁ, মই নোট কৰি ৰাখিছিলোঁ। পিছদিনা আকৌ তেওঁ সেই যিটো কোৰ্চ আছিল, চেপ্টাৰ আছিল, তেওঁ আকৌ লিখা আৰম্ভ কৰিলে। তো মই তেতিয়া ছাৰক কৈছিলোঁ, ছাৰ এইটো মই লিখা নাছিলোঁ। ছাৰে চাইছিল, একো কোৱা নাছিল। মই আৰু ছাৰক ক'লোঁ যে ছাৰ হয়তো অলপ বেয়া পাল নেকি। তো মই ছাৰক কৈছিলোঁ, ছাৰ এইটো মই লিখিছোঁ এই হেৰিকে। তেতিয়া ছাৰে মোক এটা উত্তৰ দিছিল, কালি মই কি লিখিছিলোঁ, মই আজি কিমান শিকিছোঁ সেইখিনিহে লিখিছোঁ। কালি কি লিখিছোঁ সেইটো মই নাজানো, আজি মই কিমান শিকিছোঁ নতুনকৈ সেইটোৱে লিখিছোঁ। তাৰমানে প্ৰত্যেক দিন নিজৰ কি হয়, জ্ঞানটো যিমানে পঢ়িব সিমানে আগবাঢ়ি যায়, আৰু যিমানে নপঢ়িব সিমানে পিছ পৰি যাব। আপুনি যিমান নাজানে, আপুনি যিমান অভিজ্ঞ হওক এজন শিক্ষক। মই বাইদেউ সেইখিনি কথা কৈছিলোঁ, তেতিয়া হয়তো বাইদেউ অলপ, মই লাজ দিয়াৰ কাৰণে কোৱা নাছিলোঁ যে বাইদেউ মই বহুত একো নাজানো, কিন্তু মই জনাৰ কাৰণে ইচ্ছা আছে। আমাৰ জানিব লাগিব যে নিজৰ জনাৰ লগত আৰু ইয়াত যিখিনি আলোচনা হয়, পজিটিভ এটা বস্তু, সকলোৱে চিম্পল বস্তু এটা প্ৰত্যেকে জানো, কিন্তু আমি কেনেকৈ ডিৰেকশ্যন দি আমি বুজাই দিম ল'ৰা ছোৱালীক, ইয়াত সেইখিনিয়ে বুজাই দিয়ে আমাক কেয়াৰবিলাক নহয়।